হাতত আহি যদি আপোনালোকে যদি মিঠাই পোৱা নাই তো ইয়াত মিঠাই পাব। কিমানকৈ দিছিলে মিঠাইগিলা? 10 টকা। মুড়িৰ লগত দৈৰ লগত দৈ দৈ আৰু মিষ্টি ল'লে কিমান কৰে? 20 টকা। ক'ত ঘৰ তোমাৰ? কোন? দুৱাপাৰাৰ পৰা আহিছে। এয়া মিষ্টি দৈ আছে, মুড়ি আছে, আপোনালোকে ইয়াত আহি খাব পাৰিব। এয়া দুৰ্গা পূজাত আহিছে। এয়া कहाँ से आए? राजस्थान। राजस्थान। कितना लीटर पानी खाता है? इसमें कम से कम 30 लीटर पानी आता है। 30 लीटर। कितना है ये? इसका दाम 3500 का है। 3500 টকা বোলে ৰাজস্থানৰ পৰা আহিছে। এয়া সুইমিং পুল। ও পাম দেনা কথা না? পাম দিব লাগে। তো আপোনালোকে আহক লৈ যাওক। এয়া আছে বাপুজী নগৰ পদৰ সন্মুখতে। এগুলা ভোট জ্বালাগিলা কেই টাকা করে? 10 টাকা। 10 টাকা করে না? ইয়াতে ভোট জ্বালা পাব। ক'ৰ পৰা আহিছে? আমি ভোজকলি আনন্দ বাজাৰ। ভোজকলি ভোট জলকীয়া আছে। আৰু এইলা কি শাক এইলা? এটা তিলুৱা শাক বুলি কয়। তিলুৱা শাক? তিলুৱা শাক। কেই টাকা করে এইলা? 5 টকা আঠি। 5 টকা। এইটো বোলে কিবা তেলুৱা শাক, এইটো লৈ ল'লোঁ 20 টকাৰ। 20 মুঠা 20 টকাৰ 5 মুঠা দিছে। এয়া বাপুজী নগৰ ভালুকডুবি হাট বজাৰ। বাপুজী নগৰ ভালুকডুবি হাট বজাৰ ভিলেজ মাৰ্কেট। ইয়াত পূজাৰ আজি বহুত ভিৰ লাগিছে। পূজাৰ সমাগম, পূজাত বহুত ভিৰ লাগি আছে। যদি আপোনালোকে যদি মিঠাই খোৱা নাই তো ইয়াত মিঠাই পাব। कौन है ये लोग? कहाँ से आते हैं? কিমানকৈ দিছে এইলা মিঠাইগিলা? 10 টকা। মুড়িৰ লগত দৈৰ লগত দৈ আৰু মিষ্টি ল'লে কিমান কৰে? 20 টকা। ক'ত ঘৰ তোমাৰ? কোন? मारो मुझे मारो मारो मुझे मारो। দুৱাপাৰাৰ পৰা আহিছে। এয়া মিষ্টি দৈ আছে, মুড়ি আছে, ইয়াত আহি খাব পাৰিব। এয়া দুৰ্গা পূজাত আহিছে। এয়া कहाँ से आए? राजस्थान। राजस्थान। कितना लीटर पानी खाता है? इसमें कम से कम 20 लीटर पानी आता है। 20 लीटर। कितना है ये? इसका दाम 3500 का है। 3500 টকা বোলে ৰাজস্থানৰ পৰা আহিছে। এয়া সুইমিং পুল। ও পাম দেনা কথা না? পাম দিব লাগে। তো আপোনালোকে আহক লৈ যাওক। এয়া আছে বাপুজী নগৰ পদৰ সন্মুখতে।